guys, welcome back to another new vlog. আৰু বৰ্তমান আজি স্কুটি লৈ আহিছো আৰু বৰ্তমান সকলোতে মানে ফুটবলৰ জছ চলি আছে কাৰণ বিশ্বকাপ ফুটবল এবাৰ আৰ্জেণ্টিনাই লৈ গ'ল আৰু যেহেতু ফুটবলৰ এনেকুৱা ক্ৰেজ চলি আছে তো ৰাতিপুৱা ভইচ আছামৰ অৰূপ যে আছে অৰূপে ফোন কৰিলে তো সি ক'লে যে এখন খেলা খেলিম আমি মানে ভইচ আছাম ভাৰ্চেছ ভাঙা টিভি এই দীপজ্যোতি যে আছে সিহঁতে খেলিব তো মোকো ক'লে বোলে তই আহিবি তো আমি দুটাই মই আৰু জন্তি আমি দুটা আহি আছোঁ এতিয়া এই ধমধমা পাম ধমধমাত বিকাশ আছে ব্লেক এণ্ড হোৱাইটৰ বিকাশো যাব তাকো লৈ লওঁ ডিম্পু কথা আছিল কিন্তু ডিম্পু বৰ্তমান নাই ডিম্পুই কিবা এটা কামত গুৱাহাটী যাব লগা হ'ল সেইকাৰণে আমি দুটাই আহি গ'লোঁ তো এতিয়া যাই আছোঁ ফুটবল চাওক যথেষ্ট পিন্ধি আছোঁ আৰু স্কুটিত মানে এটা বস্তু ভাল স্কুটিত এনেকুৱাকৈ ভিডিঅ' বনাই জানিব পাৰি কাৰণ গেছ নাই নাই বঢ়িয়াকৈ এডলা ব্ৰেক মাৰি দিলোঁ ধুনীয়াকৈ ৰখি যাব আৰু হেলমেট আছে ন হেলমেট নোহোৱাকৈ মই গাড়ী নচলাওঁ মানে কি হয় ভিডিঅ' বনালে মানে হেলমেটটো পিন্ধি কথা ক'লে কথাটো মানে স্পষ্টকৈ নাহে সেইকাৰণে হেলমেটটো অলপ টাইম খুলি লৈছোঁ এতিয়া হেলমেটটো ৰখি কিনে হেলমেটটো পিন্ধি কিনে বলক ফুটবল খেলা চাবলৈকে যাওঁ আগত বিকাশ আছে বিকাশকো লৈ লওক আহি পালোঁ ধমধমা আৰু ধমধমাত ৰখি আছিল এয়া বিকাশ আৰু বিকাশ আৰু আমি একেলগে আজি খেলা খেলাম ফুটবল হ'ব না ক্ৰিকেট এতিয়া শুভেনে একবাৰ ফুটবল বুলি মেছেজ দে একবাৰ ক্ৰিকেট বুলি মেছেজ দে জ্বৰ পাছতে গম পাম যাই পেলাই কাবাডী হ'লেও খেলাম গুল্লা হ'লেও খেলাম লুডু হ'লেও খেলাম কিবা এটা খেলাম আজি মুঠতে কিবা এটা খেলাম আৰু ফুটবল হ'লে ভাল আছিল নেকি ফুটবল তাকেতো জ্বৰ পাছত গম পাম ইফালে ভিতৰি যাব পাৰি না ইপিনে শ্বৰ্টকাট আছে একদম তামোলপুৰ যাব না তামোলপুৰ তামোলপুৰ বাইক আছে না ঠিক আছে তো গাড়ীখন অলপ চেঞ্জ কৰি দিলোঁ মই এখন বাইকখন লৈ ল'লোঁ আগত বিকাশ যাই আছে আৰু মই ৰাতুল যাই আছোঁ একেলগে তো এইখন ৰঞ্জনৰ বাইক তো আহি পালোঁ তামোলপুৰ আৰু তামোলপুৰ আহি লগ পালোঁ এয়া কৰণ তেলচুৰা ডাঙৰ হৈ গ'ল আগতে বেলেগ আছিল কৰণে মানে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ উৎপাত আৰু এতিয়া উৎপাত ধুনীয়া কিন্তু ছোৱালীটো এনেই অলপ ধেমালি কৰিছোঁ এতিয়া আমি যাওঁ খেলাখন ক'ত হ'ব খেলা এতিয়া ক'ত হয় মই ভালকৈ গমেই পোৱা নাই ৰ'বা আগলৈকে যাওঁ অৰূপক ফোন কৰিলোঁ সি ঘৰত আছে প্ৰথমে ঘৰলৈকে যাওঁ তাৰপিছত খেলা হয় নে কি গম নাপাওঁ মুঠতে কিবা এটা হ'ব আৰু আহি পালোঁ অৰূপৰ ঘৰ অৰূপ কিন্তু ই থাকিব লাগিছিল খেলাত ই আছে ঘৰত মানে খেলা হ'ব যি আশা দেখা নাই মই খেলা যি হ'ব আৰু এতিয়া আমি আছোঁ এয়া অৰূপৰ ষ্টুডিঅ' সেইটো পূৰা একদম চাউণ্ড প্ৰুফ এইবিলাক চব পঞ্চৰ আৰু ইয়াতে কি কাম হয় ভাই ইয়াতে বৰ্তমান অকল ভিডিঅ'ৰে কাম চলি আছে কিন্তু লাহে লাহে অডিঅ'ৰ কামো কৰিম সেইটো কাৰণে পূৰা একদম অডিঅ' ষ্টুডিঅ' ছেটআপটো বনাই লৈছোঁ আৰু গান চান ৰেকৰ্ডিং হ'ব নেকি গান চান চব হ'ব আৰু পূৰা একদম চাউণ্ড প্ৰুফ ৰুমটো আপুনি বেলেগ চাউণ্ড একো নাপায় ভিতৰত থাকিলে আৰু ভাই ইয়াতে এচি এটা লাগিছিল নেকি এচিটো ল'ব লাগিছিল কিন্তু অলপ ঠাণ্ডা পৰক তেতিয়া ল'ম ঠাণ্ডাত এচি কিয় সেই তন্দে একো নাজানা বুঢ়বাক তন্দে একাষাৰ কথা আছে আপোনালোকে শুনি লওক গৰমৰ দিনত সদায় কম্বল কিনিব আৰু ঠাণ্ডাৰ দিনত সদায় ফেন আৰু এচি কিনিব কিয় কমত পায় আৰু বিয়াও ঠাণ্ডাৰ দিনতে কৰাব কিয় সেইটো অফাৰ আছে নেকি কিবা এইটো কাৰণ আছে এয়া অৰূপৰ বডিগাৰ্ড বাপ্পা ঐ কি হে তোকে ৰামচাগাল ন বডিগাৰ্ড এইটো বিটেল বুলি কয় বিটেল বা খৰান মাৰিব কৰান পাই এটা হিংকা মাৰিব লাগে উৰি যাম ভাই অ ভাই কি হে তো পিছে পিছে আহি আছে ছাগাল মই মানে এটাই টেনশ্যন লৈ আছোঁ যদি কিবা কাৰণত একবাৰ হিংকে দে না একদম এই 10 ফুটমান আগত পৰিম যাই কিনে অ ভাই 5টামান কুকুৰ আছে অ কিবা কৰি যদি এৰি দিয়ে এটা বিকাশ কি হ'ব এৰি যদি দে কি হ'ব শেষ পলাব না এক বখলা লৈ যাব ক'ৰ পাই নে পাত্তা নাই কিন্তু যদি এৰি দে জীৱনত খেলা নেখলাং আৰু আমি ভাই তোৰ লগত লগা নাই একদম মানে চৰি অৰূপহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু মই চাৰ্টটো খুলি লৈছোঁ বেয়া গৰম ভাই পাগলা হৈ গৈছোঁ আগলা মানে বৈধ্য গৰম মাথা নষ্ট হৈ গৈছে ভাই তো এতিয়া খেলা হ'ব কি খেলা হয় পাত্তা নাই মুঠতে কিবা এটা খেলা হ'ব সুস্থ হোগা অ ভাই তেল নাই নেকি গাড়ীত তেল নাই তেল ভৰাব লাগিব অলপমান বিকাশ জীৱনটোততো বহুত খেলা লাগি জানি এতিয়া মানে মোৰ জীৱনক লৈ বহুতে খেলা খেলিছে তোমাৰ জীৱনক লৈ মই বেছি খেলা নাই মোক লৈ খেলিছে বহুত আপনি মোৰ জীৱনক লৈ খেলা খেলিছে আজি মই মানে কি ক'ম আৰু বহুত তো আহি পালোঁ ফিল্ড সেইখন তো তাতে খেলা হ'ব তাতে কি খেলা হয় পাত্তা নাই ফুটবল হয় না ক্ৰিকেট হয় গাইজ ফাইনেলি আহি পালোঁ সেইখন ফিল্ড আৰু তাতে আমাৰ খেলা হ'ব এতিয়া বৰ্তমান প্ৰথমতে ক্ৰিকেট হ'ব তাৰপিছত যদি ফুটবল হয় হ'ব আৰু তো প্ৰায় 2 বছৰমান হ'ব নেকি ক্ৰিকেট খেলা নাই আজি বহুত দিনৰ মূৰত বেটখন পাইছোঁ বেটখনৰ অৱস্থা কি হৈছে এলা আৰু মেইন কথাটো ফুটবলৰ কথা আছিল কিন্তু ফুটবল মানে অলপমান দিগদাৰ আছে কাৰণ সেইফালে জাগা চাগাবিলাক সেই নহয় গতিকে ফাৰ্ষ্ট ক্ৰিকেট হ'ব ক্ৰিকেট দীপজ্যোতিক গ'ত ৰখিলোঁ দীপজ্যোতি আহি পোৱা নাই গতিকে ভাবিছোঁ আমি কেইটাই খেলিম কাৰণ যিহেতু খেলোঁ বুলি আহিছোঁ গতিকে খেলিমেই যেনেকৈ নহওক এতিয়া চলিম এখা ভাগ হ'ব একফালে ব্লেক এণ্ড হোৱাইট একফালে ভইচ চাম তো কোনে জিকে চাওঁ আমি জিকিম মোক কুনি ল'ব তুমি ব্লেক এণ্ড হোৱাইটৰ
পাৱাৰ আছে অলপমান প্ৰেক্টিচ লাগিব প্ৰেক্টিচ তো এতিয়া টছ হ'ব 3টা মুখ থকা সিংহটো মোৰ তেল আমাৰ যিহেতু টছত আমি জয় হ'লো আমি বেটিং ল'ম আমি বেটিং ল'ম মই আৰু বিকাশ যাম ফাৰ্ষ্ট এতিয়া ভগৱান খেলাখন চলি আছিল কিন্তু হঠাতে মানে মাজতে দীপজ্যোতিহঁত আহি পালে দীপজ্যোতি আমি আহি পাইছো একদম অলপ দেৰি হ'ল মানে গুগল মেপ চাই আহিলো চাই আহি কাৰোবাৰ হাগা লগা পালো বাহাত তল পালো যায় এতিয়া আকৌ তাৰ পৰা ঘূৰি আহিব লগা হৈছে যি জ্বালা হৈছে তো যাহক আমি মানে খেলাখন আৰম্ভ কৰিছিলোৱে তো দেখি কিনে ভাবিলো আমি নতুনকে পাতো আৰু খেলাখন এতিয়া দৰকাৰ হ'লে লাইট দি হ'লেও খেলিম লাইট দি মোবাইলৰ লাইট খেলা হ'বই ছাতি জ্বলে খেলাম ছাতি জ্বলে খেলাম জোনকাৰ বৰত খেলাম দে এতিয়া টছ কৰিম দুজনী মোৰ কেপ্টেইন আছে এইফালে দীপজ্যোতি এইফালে আছে অৰূপ গতিকে লো মোবাইল লো মোবাইলটো থৈছো বঢ়িয়াকে এতিয়া আমি যি কওঁ দে একদম ফাং ফুং নাই কিন্তু হেড কোন হ'ব কোনে ক'ব মই ক'ম তই কবি ওকে কৃষ্ণ হেড হেড গতিকে টছত আমি জয় হ'লো গতিকে আমিতো ভাই বেটিং ল'ম এখন খেলা মানে অলপমান চিৰিয়াছ হ'ব গতিকে মই অপেনিং নাযাওঁ কাৰণ মই অপেনিং যাই দুনিয়াৰ বল খাই আহিম বহুত দিন খেলা নাই না গতিকে সিহঁতক যাব দিছোঁ তাৰপিছত আমি যাম লাষ্টত মানে যদি এটা বলত মানে 7 ৰান লগা থাকে তেতিয়া আমি যাম তো এটা উইকেট গ'ল আমাৰ নেক্সট উইকেট তই যাবাই মই যাবাই আছে মাৰ এ বঢ়িয়া ততে আমি জিকবাই লাগিব আমি এনি হাউ চশমা কেবিন লাগা আৰু আরেকবার চশমা পিন্ধবা লাগব মই আমি জিকবাই লাগিব ভাই এনি হাউ জিকিমে তো এতিয়া মই যাম আমার বেটিং হৈ গ'ল আৰু এতিয়া টাৰ্গেট হৈছে 89 মজা ফিল্ডিং কৰি আছো সিহঁতৰ 5 ৰানত 2টা উইকেট গ'ল তো ফাইনালি আমি জিকিলো বঢ়িয়া আমি জিকিলো তই কোজি বলটো দেখা নাই আন্ধাৰ হৈছে আমাক খেলাখন তাৰমানে সিহঁতে টেকনিকেলি পইচা টছ কৰোঁতে হেৰি কৰিলা সিহঁতে বেটিংটো সিহঁতে লৈ ল'লা আন্ধাৰ হ'ল পইচা 1000 লৈ টেকনিকেলি বুলি পইচা লাগিব পইচা তো যাওক ভাল লাগিল বহুত হাঁহি ধেমালিৰ মাজেৰে খেলাখন খেলিলো পাৰলো হয় কিন্তু আৰু এক অভাৰ খেলা পাৰিলে আৰু যাওক ফুটবল খেলিব সেইখিনি ক্ৰিকেটে খেলিলোঁ প্ৰব্লেম নাই আকৌ ভাল লাগিল বহুত আৰু গোটেইকেইটা লগ পালোঁ দীপজ্যোতি গতিকে আজি ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া ঘৰলৈ যাই আছোঁ ঠাণ্ডা পাই মস্ত ঠাণ্ডা পাগলাই হৈছোঁ মই জেকেট চেকেট আনা নাই দুপৰীয়া খেলা হ'ব লাগিছিলোঁ তো এইখিনি আছিল বাই বাই